নমস্কাৰ, মই ঋতুমণিয়ে আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যিহেতু এতিয়া বিহুৰ বতৰ, মই আজি কেনেকৈনো মোৰ পদ্ধতিৰে তেল পিঠা বনাব পাৰোঁ আৰু কেনেকৈনো বহুত দিনলৈ কোমল হৈ থাকে তাকে দেখুৱাম বুলি ভাবিছোঁ। বলক তেনেহ'লে মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই ইয়াত পিঠা বনাবৰ কাৰণে ভাত খোৱা চাউল লৈ লৈছোঁ। প্ৰথমে চাউলখিনি ভালকৈ ধুই প্ৰায় 7 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। তাৰ পাছত ভালকৈ পানীখিনি টুকি মিক্সি জাৰ এটাত খুন্দি ল'ম। এয়া দেখিছেনে, এইবাৰ লাহে লাহেকৈ মই মিক্সি জাৰ এটাত খুন্দি চালি লৈছোঁ। ইয়াত আপোনালোকে বজাৰৰ শুকান পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। এইবাৰ মই আকৌ বাকীখিনি পিঠাও দি দিছোঁ। এইদৰে মোৰ পিঠাখিনি প্ৰায় খুন্দি ৰেডি হৈ গ'ল। এইবাৰ লৈ লৈছোঁ মিহি কৰি কাটি লোৱা গুড়। এটা বাটিত পিঠাগুড়িখিনিও লৈ লৈছোঁ। পিঠাখিনি মিঠাটো বেলেঞ্চ হ'বৰ কাৰণে এচুকুট নিমখ দি লৈছোঁ। বৰ বেছিকৈ নিমখ দিব নালাগে। আৰু লগতে দি লৈছোঁ বেকিং ছ'ডাও অকণমান। ইয়াত বেকিং ছ'ডা নিদিয়াকৈও বনাব পাৰি, কিন্তু মই কিয় দিছোঁ ভিডিঅ'টো শেষৰলৈকে মন কৰি যাওকচোন, ইয়াৰ কাৰণটো আপোনালোকে গম পাব। লগতে এইবাৰ মই চফ দি দিছোঁ আধা চামুচ। ভালদৰে মই আকৌ মিহল কৰি লৈছোঁ। এইবাৰ কাটি লোৱা গুড়খিনি গলাবৰ কাৰণে গৰম পানী অকণমান গুড়খিনিৰ ওপৰতে ঢালি লৈছোঁ। আপোনালোকে কেৰাহীটো পানী গৰম কৰি ল'ব পাৰে। তাত গুড়খিনি দিও আপোনালোকে গুড়ৰ ৰসটো নিজে উলিয়াই ল'ব পাৰে। মই কিন্তু এনেকৈ ভাল পাওঁ। এতিয়া এখন হেতাৰে গুড়খিনি লৰাই লৰাই গুড়ি কৰি ল'ম। এয়া মোৰ গুড়ৰ পানীখিনি প্ৰায় ৰেডি হৈ গৈছে। এতিয়া গুড়ৰ পানীখিনি এটা বাটিত এখন চাকনিৰ সহায়তে মই চাকি ল'ম। এইবাৰ পিঠাগুড়িখিনিৰ ওপৰত গুড়ৰ পানীখিনি লাহে লাহে দি ল'ম। একেবাৰে দি নল'ব আকৌ দেই। একেবাৰে দি ল'লে কি হয়, বেটাৰটো বেছি পাতল হৈ যাব পাৰে। পাতল হৈ গ'লে কিন্তু পিঠাটো নুফুলে আকৌ, বেয়া হৈ যাব পাৰে। যিমান পাৰে ভালকৈ ফেটি ল'ব লাগে, তেতিয়াহে পিঠাখন কোমল হয় আৰু খাওঁতেও ভাল লাগে। এতিয়া মই পিঠাখিনি 20 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। তাতকৈ বেছি কিন্তু মই নাৰাখোঁ, কাৰণ মই ইয়াত বেকিং ছ'ডা অকণমান দি লৈছিলোঁ। এনেকৈ যদি বেকিং ছ'ডা দি লয় তেতিয়াহ'লে বৰ বেছি থ'ব নালাগে। আৰু যদি আপোনালোকে ভাবে নহয় মই এদিনৰ কাৰণে পিঠাগুড়িখিনি ফেটি ফ্ৰিজত থৈ দিওঁ,
বা নহ'লেও বোলে 7-8 ঘণ্টামানৰ পাছত বনাম, তেতিয়া আপোনালোকে কিন্তু কোনো বেকিং সোডা ইয়াত ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। তেতিয়া কিন্তু পিঠাখিনি বেয়াহে হয়, ভালকৈ নুফুলে আৰু ভাঙি ভাঙি যাব। পিঠাখিনি 20 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। এইবাৰ এখন কেৰাহী পাতি লৈছোঁ, তাত মই ৰিফাইন দি লৈছোঁ। আপোনালোকে ৰিফাইনৰ সলনি মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। এবাৰ এখন গোল হেতাৰে অকণমান কৰি দি লৈছোঁ। গেছৰ জুইটো একেবাৰে কমাই ল'ব, নহ'লে কি হ'ব জানেনে, পিঠাখন বাহিৰৰ পৰা এনেই ৰঙা পৰি যাব, কিন্তু ভিতৰখন ভালকৈ নিসিজিব। সেইটোৰ প্ৰতি কিন্তু আপোনালোকে লক্ষ্য ৰাখিব দেই। দেখিছেনে পিঠাখন ইমান ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছে। এটা ছাইডত অকণমান ৰঙা হোৱাৰ পাছত মই লাহে লাহে আকৌ ছাইডটো উল্টাই দিছোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে। আপোনালোকে কেনেকৈ বনায় এবাৰ কমেণ্ট কৰি জনাবচোন দেই। মই কিন্তু এনেকৈ বনাওঁ, আৰু নজনাসকলে এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন। বিহুৰ বতৰত তেল পিঠা এখন বনাবলৈ নেপালে বিহুৱে নালাগে, নহয়নে? আৰু এই পিঠাখিনি জানেনে 15 দিনলৈকে কোমল হৈ থাকে। আচলতে এই পিঠা লোহাৰৰ কেৰাহীত বনালে বেছি ভাল হয়। মোৰ ওচৰত কিন্তু লোহাৰৰ কেৰাহী নাই, মই এনেকৈ সদায় বনাওঁ। কিন্তু এয়া মই আপোনালোকৰ আগত কেইবাটাও পিঠা বনাই দেখাইছোঁ। এয়া মোৰ প্ৰায় পিঠা পুৰা শেষ হ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল। আৰু যিসকলে মোৰ চেনেলটো আজি প্ৰথম চাইছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰে। তেন্তে আজিলৈ আহোঁ, বাই।